বৰ্তমান আমি পাই গ'লো এতিয়া গোলাঘাট ৰঙালী বিহু কেন্দ্ৰীয় বিহু সন্মিলন। আপোনাৰ জনজাতিয়ে অংশগ্ৰহণ কৰিছে আৰু অলপ খন্তেক পিছত শোভাযাত্ৰাও হ'ব আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এই মঞ্চখন আমি ৰাখিছোঁ আৰু এই তেখেতৰ পৰিয়াল সকলোৱে আমাৰ মাজত আছে আৰু এই ছাত্ৰসকলে আমাৰ বিজুজ্যোতি আমাৰ সামান্য কাৰ্যকৰী সভাপতি নৱজিৎ আমি অনুমোদন কৰিব। তেখেতক সহযোগ কৰিব কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকন ডাঙৰীয়া, সম্পাদক দ্বয় নিৰঞ্জন সোণোৱাল আৰু দিগন্ত ভূঞা। আমি সকলোকে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰম্ভ হ'ব। সকলো জনজাতিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। কিছু দৃশ্য দেখাবলৈ আপোনাক চেষ্টা কৰিম। আশা কৰিম ভিডিঅ'টো আৰম্ভ কৰোঁ।
ভাল লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে গৰম হৈছে নি ভাল লাগিছে নাচা আকৌ তোমালোকে নাচিলে কেনেকৈ হ'ব